আৰু এই মানুহটো মানে একদম মানে কিবা এটা পগলামূৰীয়া হৈছে, বুজিছে নে নাই? মানে কচু উঠা বুলি কয় যে অসমৰ গাঁৱৰ মানুহে কয় নে কচু উঠিছে। এই কচু উঠিছে যে একদম ৱৰ্ল্ড বুকত নাম সোমাব লাগে, ৱৰ্ল্ড ৰেকৰ্ডত নাম সোমাব লাগে। কিহত? এইবাৰ বোলে গছ পুলি লৈ ৰেকৰ্ড কৰি দিব। 17 তাৰিখ ন, 17 তাৰিখৰ পৰা যে গছ পুলি ৰুবলৈ লৈছে, হেৰ' হুপ্পাকৈ মাৰিবৰ কাৰণে বুদ্ধি কৰিছে। এতিয়া কি মাহ? ছেপ্টেম্বৰৰ 17 তাৰিখ। ছেপ্টেম্বৰৰ 17 তাৰিখে পৃথিৱীত ক'ত গছ পুলি ৰুৱে? ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া? জুনৰ 5 তাৰিখ কেলৈ পাতিছে? সেই সময়ত বৰষুণ দিয়ে, তেতিয়া গছ পুলি ৰুব লাগে। গাঁৱৰ মানুহক আপুনি সুধিব, হিমন্ত বিশ্বই কেতিয়াও নাঙলত ধৰি পোৱা নাই যে জীৱনত, বুজে নাই? গতিকে তেওঁ নাজানে গছ পুলি কেতিয়া ৰুব লাগে, বেচেৰাই নাজানে, বুজেনে নাই? আমি গাঁৱত সদায় থাকোঁ, অনবৰতে তাৰ লগতে কাৰোবাৰ খেতিত জড়িত হৈ থাকোঁ, জানো। আৰে ভাই, গছ পুলি কেতিয়া ৰুৱে? চ'ত মাহত বাঁহ পুলিটো ৰুৱে, নহ'লে বহাগত বাঁহ পুলিটো ৰুৱে। বৰষুণ যাক আহিলে বঢ়িয়াকৈ হ'ব, হয়নে? এপ্ৰিল মাহত ৰুৱে, মে' মাহত ৰুৱে, জুন মাহত ৰুৱে, জুলাইলৈকে ৰুৱে খুব বেছি। তাৰপিছত যদি গছ পুলি ৰুৱে, সোপাকে মৰিব। এতিয়া যে হিমন্ত বিশ্বই 1 কোটি গছ পুলি ৰুম বুলি কৈছে, 1 কোটিটো ভুৱা হিচাপে হ'ব, সেইটোতো মিছাই। আকৌ 1 কোটি যদি ভুৱা ৰুৱেও, তাৰ 90 লাখ গছ পুলি মৰিব। মই আজিয়ে লিখি থৈ গৈছোঁ, আপোনালোকে চাব। তোলাহে গছ পুলি ৰোৱাৰহে ফটো থাকিব, গছ পুলি ডাঙৰ হোৱাৰ ফটো নাথাকে। আজি যিটো অতুল বৰাই কৈছে, বুজে নাই? গছ পুলি ৰোৱাৰ ফটোটো থাকিব, ডাঙৰ হৈ কটাৰ ফটোটো নাথাকে। হুপাকৈ খাবৰ কাৰণে। আৰু এই মানুহটো মানে একদম মানে কিবা এটা পগলামূৰীয়া হৈছে, বুজিছে নে নাই? মানে কচু উঠা বুলি কয় যে অসমৰ গাঁৱৰ মানুহে কয় নে কচু উঠিছে। এই কচু উঠিছে যে একদম ৱৰ্ল্ড বুকত নাম সোমাব লাগে, ৱৰ্ল্ড ৰেকৰ্ডত নাম সোমাব লাগে। কিহত? এইবাৰ বোলে গছ পুলি লৈ ৰেকৰ্ড কৰি দিব। কিহত? প্ৰথমতে 2 অক্টোবৰ বুলি কৈছিলে, মই বিৰাট হাল্লা লগালোঁ কাজিৰঙাত। 2 অক্টোবৰত 15 আহিনত গছ পুলি ৰুৱে নেকি? তেতিয়া 1 টোপালো বৰষুণ নাথাকে, খৰাং মাৰে, তেতিয়া গছ পুলি ৰুৱে, সোপাই মৰিব। সেই বুলি ক'লে দুদিনমান আগলৈ আগবঢ়াই লৈ আহিলে 17 ছেপ্টেম্বৰ। কিন্তু তেওঁ নাজানে যে 17 ছেপ্টেম্বৰটো গছ পুলি ৰুলে 90% মৰিব। গছ পুলি এতিয়া নুৰুৱে নহয়, এতিয়া খৰাং। এতিয়া বৰষুণ দিব নেকি? নিদিয়ে। গছ পুলি তেতিয়া ৰুৱে যেতিয়া তাৰপিছত বৰষুণ যাক দি সেই বছৰে একদম ইমানটো পুলি ৰুলে ইমানটো ডাঙৰ হৈ যাব। গোটেই গছপুলিবিলাকক হত্যা কৰিবৰ কাৰণে এইটো ব্যৱস্থা কৰিছে। আৰু কি কি আছে বাকীখিনি আপোনালোকে লগাই ল'ব, বেছিটো আপোনালোকে